নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ কাৰণে এটা নতুন বিষয়বস্তু লৈ আহিছোঁ। এইটো হৈছে আমাৰ শৰীৰৰ ব্লাড প্ৰেছাৰ বা বিপি। আমি এই ভিডিঅ'টোৰ জৰিয়তে আজি ব্লাড প্ৰেছাৰ সম্পৰ্কে আমি গোটেইখিনি তথ্য আমি জানিম। যিখিনি বেছিক আমাৰ জানিবলগীয়া সেইখিনি আমি এই ভিডিঅ'টোৰ জৰিয়তে আমি জনাবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। গতিকে এই ভিডিঅ'টোৰ জৰিয়তে আজি আমি ব্লাড প্ৰেছাৰ কি, ব্লাড প্ৰেছাৰ কেই প্ৰকাৰৰ থাকে, আৰু আমাৰ ব্লাড প্ৰেছাৰ নৰ্মেল ৰেঞ্জ কিমান থাকিব লাগে বা কিমান থাকিলে আমি নৰ্মেল ৰেঞ্জ বুলি কওঁ, আনহাতে কেনেধৰণৰ চিমটমে দেখা দিলে আমাৰ হাই ব্লাড প্ৰেছাৰ বা হাইপাৰটেনশ্যন হৈছে বুলি আমি গম পাম, এই সকলোখিনি তথ্য আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক, গোটেইখিনি তথ্য জানিব পাৰিব। গতিকে পোনপ্ৰথমে মই আপোনালোকক এটা অনুৰোধ কৰিব বিচাৰিম, যদি মোৰ চেনেলটো এতিয়ালৈকে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো ভাল লাগিলে লাইক বা শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আহক আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমে আমি জানো আহক ব্লাড প্ৰেছাৰ কি। আমাৰ শৰীৰত ব্লাড যেতিয়া চাৰ্কুলেশ্যন হয়, ব্লাড যেতিয়া তেজ চলাচল কৰে, তেতিয়া এই ব্লাড ভেচেলসমূহে থ্ৰুদি বা ব্লাড ভেচেলসমূহৰ জৰিয়তে ব্লাডে যেতিয়া চলাচল কৰে, তেতিয়া ব্লাডে এই ব্লাড ভেচেলসমূহত এটা প্ৰেছাৰ ক্ৰিয়েট কৰে। এই প্ৰেছাৰটোকে আমি ব্লাড প্ৰেছাৰ বুলি কওঁ। এতিয়া জানো আহক আমি এই ব্লাড প্ৰেছাৰ কেই প্ৰকাৰৰ। সাধাৰণতে ব্লাড প্ৰেছাৰ দুই প্ৰকাৰৰ বা দুই ধৰণৰ। এটা হ'ল চিষ্টলিক প্ৰেছাৰ, আনটো হৈছে ডায়ষ্টলিক প্ৰেছাৰ। চিষ্টলিক প্ৰেছাৰ এইটোৱেই হৈছে চিষ্টলিক প্ৰেছাৰ, যিটো ওপৰৰ ব্লাড প্ৰেছাৰ থাকে এইটো চিষ্টলিক প্ৰেছাৰ বুলি কোৱা হয়, আৰু যিটো তলৰ ফালে থাকে বা তলত থাকে সেইটোক আমি ডায়ষ্টলিক প্ৰেছাৰ বুলি কওঁ। এতিয়া এজন সুস্থ ব্যক্তিৰ ক্ষেত্ৰত বা এজন সুস্থ সবল ব্যক্তিৰ নৰ্মেল ৰেঞ্জ কিমান হ'লে আমি তেওঁক সুস্থ সবল বুলি কওঁ সেই বিষয়ে ক'ব বিচাৰিছোঁ। পোনপ্ৰথমে এজন ব্যক্তি যেতিয়া আমি ব্লাড প্ৰেছাৰ চাওঁ বা ব্লাড প্ৰেছাৰ জোখোঁ, তেতিয়া তেওঁৰ যদি 120, চিষ্টলিক প্ৰেছাৰ যদি 120 আৰু ডায়ষ্টলিক প্ৰেছাৰ তলৰ প্ৰেছাৰটো যদি 80 থাকে, তেতিয়াহ'লে তেওঁৰ সেই মানুহজনৰ ব্লাড প্ৰেছাৰ নৰ্মেল থকা বুলি আমি ধৰি লওঁ বা নৰ্মেল কণ্ডিশ্যনত বা নৰ্মেল লেভেলত আছে বুলি আমি গম পাম। এতিয়া ব্লাড প্ৰেছাৰ যদি 130 চিষ্টলিক প্ৰেছাৰ, আকৌ ডায়ষ্টলিক প্ৰেছাৰ যদি 80 মান থাকে বা 85 মান থাকে, তেতিয়াহ'লেও সেই ব্যক্তিজনৰ কাৰণে এই ব্লাড প্ৰেছাৰটো নৰ্মেল থকা বুলিয়েই ধৰা হয়। আনহাতে ব্লাড প্ৰেছাৰ যেতিয়া চাওঁ, তেতিয়া যদি এজন ব্যক্তিৰ ব্লাড প্ৰেছাৰ চিষ্টলিক প্ৰেছাৰ যদি 140, আনহাতে ডায়ষ্টলিক প্ৰেছাৰ যদি 90 থাকে, তেতিয়া অকণমান আমি ব্লাড প্ৰেছাৰটো বাঢ়িছে বুলি বা কিবা অলপ প্ৰেছাৰৰ তাৰতম্য ঘটিছে বুলি আমি ধৰি ল'ব পাৰোঁ বা আমি গম পাম। এতিয়া আহোঁ হাই ব্লাড প্ৰেছাৰৰ ক্ষেত্ৰত আমি কেনেকৈ গম পাম বা কিমান হ'লে আমি হাই ব্লাড প্ৰেছাৰ হ'বলৈ আৰম্ভ কৰিছে বা হৈছে বুলি গম পাম। সেইটো হৈছে এজন ব্যক্তিৰ যদি প্ৰেছাৰ চিষ্টলিক প্ৰেছাৰ যদি 150 বা তাতকৈ ওপৰত থাকে, আনহাতে তেওঁৰ যদি ডায়ষ্টলিক প্ৰেছাৰটো যদি 100 বা তাতকৈ ওপৰত থাকে, তেতিয়াহ'লে আমি সেই ব্যক্তিজনৰ প্ৰেছাৰটো হাইপাৰটেনশ্যন বা হাই ব্লাড প্ৰেছাৰ আছে বুলি আমি ধৰি ল'ব পাৰোঁ বা আমি ধৰি লওঁ। গতিকে আপোনালোকে এনেকুৱা কণ্ডিশ্যনত বা যেতিয়া আপোনালোকৰ প্ৰেছাৰ চিষ্টলিক প্ৰেছাৰ 150ৰ ওপৰত, আকৌ ডায়ষ্টলিক প্ৰেছাৰ যদি 100ৰ ওপৰত থাকে, তেতিয়াহ'লে আপোনালোকে ডক্তৰৰ পৰামৰ্শ লোৱাটো অত্যন্ত প্ৰয়োজনীয়। গতিকে আপোনালোকে এনেকুৱা কণ্ডিশ্যনত আপোনালোকে দেৰি নকৰিব, ডক্তৰৰ পৰামৰ্শ ল'ব। অৱশ্যে এই ক্ষেত্ৰত যিবিলাক লক্ষণ, সেই ক্ষেত্ৰত হাই ব্লাড প্ৰেছাৰৰ ক্ষেত্ৰত আপোনালোকৰ চিমটমসমূহেও তেতিয়া দেখা দিব। গতিকে চিমটমসমূহৰ লগতে যদি ব্লাড প্ৰেছাৰটো 150ৰ ওপৰত থাকে আৰু ডায়ষ্টলিক প্ৰেছাৰ যদি 100ৰ ওপৰত থাকে, তেতিয়াহ'লে ডক্তৰৰ পৰামৰ্শ লোৱাটো অত্যন্ত জৰুৰী। এতিয়া জানো আহক আমি এই
হাই ব্লাড প্ৰেছাৰৰ লক্ষণসমূহ কেনেকুৱা বা কি লক্ষণ হ'লে আমি গম পাম যে কেনেকুৱা ধৰণৰ লক্ষণে দেখা দিব পাৰে হাই ব্লাড প্ৰেছাৰৰ ক্ষেত্ৰত, এই বিষয়ে জানো আহক। পোনপ্ৰথম চিমটমটো হৈছে হেডেক। হেডেক অৰ্থাৎ মূৰৰ বিষ। আপোনাৰ এই মূৰৰ বিষটো ৰাতিপুৱাৰ ফালে আৰম্ভ হৈ সন্ধিয়াৰ ফালে থাকি যাব পাৰে। গতিকে মূৰৰ বিষৰ ক্ষেত্ৰত এই প্ৰধান হাইপাৰটেনশ্যনৰ ক্ষেত্ৰত বা হাই ব্লাড প্ৰেছাৰ থাকিলে মূৰৰ বিষটো এটা প্ৰধান লক্ষণ। গতিকে সাধাৰণ মূৰৰ বিষ হ'লে আপোনালোকে এলাহ নকৰিব আপোনালোকে তুৰন্তে বা লগে লগে মূৰৰ বিষ হৈ থাকিলে, মাজে মাজে যদি মূৰৰ বিষ হৈ থাকে, তেতিয়াহ'লে আপোনালোকৰ বিপিটো চাই লোৱাটো অত্যন্ত জৰুৰী। এতিয়া আহোঁ 2 নম্বৰ চিমটমটোলৈ। এইটো হৈছে ডিজিনেছ বা মূৰ ঘূৰণি। যেতিয়া আপোনাৰ ব্লাড প্ৰেছাৰ বাঢ়িব বা হাইপাৰটেনশ্যনত ভুগিব, তেতিয়াহ'লে আপোনালোকৰ মূৰ ঘূৰণিটো থাকিব। মূৰ ঘূৰণি আপোনাৰ ৰাতিপুৱাৰ ফালে আৰম্ভ হৈ এই সন্ধিয়াৰ ফালে বাঢ়ি যাব পাৰে। ই মাইল্ড কণ্ডিশ্যনৰ পৰা, এই ডিজিনেছ বা মূৰ ঘূৰণিটো মাইল্ড কণ্ডিশ্যনৰ পৰা চিভিয়াৰ কণ্ডিশ্যনলৈ গুচি যাব পাৰে। গতিকে এনেধৰণৰ যদি মূৰৰ বিষ বা মূৰৰ ঘূৰণি আপোনাৰ যদি সঘনে হৈ থাকে বা মাজে সময়ে হৈ থাকে, তেতিয়াহ'লে আপোনালোকে ডক্তৰৰ পৰামৰ্শ লোৱাটো অত্যন্ত জৰুৰী। এতিয়া আহোঁ 3 নম্বৰ চিমটমটোলৈ। 3 নম্বৰ চিমটমটো হৈছে ব্লাৰিং অফ ভিজন। ব্লাৰিং অফ ভিজন হৈছে আপোনাৰ দৃষ্টিশক্তি। আমাৰ আমি চকুৰে যিটো ধোঁৱা দেখা পাওঁ বা চকুৰে ভালকৈ মনিব নোৱাৰোঁ, আমি ভালকৈ চাব নোৱাৰোঁ, এনেধৰণৰ ব্লাৰিং অফ ভিজন আপোনাৰ ব্লাড প্ৰেছাৰ হাইপাৰটেনশ্যনৰ ক্ষেত্ৰত আপোনাৰ চিমটমে দেখা দিব পাৰে। গতিকে বিভিন্ন হাইপাৰটেনশ্যনৰ ক্ষেত্ৰত যদি আপোনাৰ সঘনে হৈ থাকে বা 40ৰ পৰা 50 বছৰ ঊৰ্ধৰ ব্যক্তিসকলৰ ক্ষেত্ৰত। এতিয়া আহোঁ 4 নম্বৰ চিমটমটোলৈ। এইটো হৈছে ফেটিক, এলাহ, দুৰ্বল ভাৱ। এইটো হাইপাৰটেনশ্যন বা হাই ব্লাড প্ৰেছাৰৰ কাৰণেও হ'ব পাৰে। আমাৰ যেতিয়া হাৰ্টৰ পাম্পিং কেপাচিটি এফেক্ট হয়, তেতিয়া আমাৰ যিটো ব্লাড ছাপ্লাই, শৰীৰত যিটো ব্লাড ছাপ্লাই হ'ব লাগে, এইটোত কমি যাব পাৰে বা ব্লাড ছাপ্লাইত অসুবিধা হ'ব পাৰে, এফেক্ট হ'ব পাৰে। তেতিয়াই আমাৰ ফেটিক বা এলাহ, দুৰ্বল ভাৱটো আহিব পাৰে। এনেকুৱা ধৰণৰ চিমটম থাকিলে আপোনালোকৰ সমস্যাটোৰ কাৰণে আপোনালোকে বিপি বা ব্লাড প্ৰেছাৰটো চেক কৰি ল'ব পাৰে। এতিয়া আহোঁ 5 নম্বৰ চিমটমটোলৈ। এইটো হৈছে আপোনাৰ চেষ্ট পেইন। যিবিলাক ব্যক্তি 40ৰ পৰা 50 বছৰ ঊৰ্ধৰ ব্যক্তি, তেওঁলোকৰ মাজে মাজে কেতিয়াবা বা মাজে সময়ে চেষ্ট পেইন বা বুকুৰ বিষ থাকিব পাৰে। বুকুৰ বিষ আপোনালোকৰ হাইপাৰটেনশ্যনৰ কাৰণে হ'ব পাৰে বা হাই ব্লাড প্ৰেছাৰৰ কাৰণে হ'ব পাৰে। গতিকে এনেধৰণৰ যদি চেষ্ট পেইন থাকে, আপোনালোকে এইটো ওলাই নকৰিব, এলাহ নকৰিব আপোনালোকে। গতিকে চেষ্ট পেইন বা তেনেকুৱা ধৰণৰ যদি বুকুৰ বিষ থাকে, তেতিয়াহ'লে আপোনালোকৰ বিপিটো চাই লৈ, ব্লাড প্ৰেছাৰটো চেক কৰি লৈ আপোনালোকে অভিজ্ঞ ডক্তৰৰ পৰামৰ্শ ল'ব পাৰে। কিন্তু আপোনালোকে ভয় বা নাৰ্ভাছ নহ'ব। আপোনালোকে এই ক্ষেত্ৰত আপোনালোকৰ শৰীৰৰ যিটো সচেতনতা, এই সচেতনতাই আপোনালোকক বহুতখিনি সহায় কৰিব পাৰে। গতিকে সচেতন হ'ব। এতিয়া আহোঁ একেবাৰে শেষৰটো চিমটম। এইটো হৈছে আপোনাৰ শ্বৰ্টনেছ অফ ব্ৰেথ বা আমাৰ যেতিয়া আমি উশাহ নিশাহ লওঁ, তেতিয়া আমাৰ উশাহ লোৱাত কষ্ট হ'ব পাৰে বা আমাৰ শ্বাস প্ৰশ্বাসটো ছুটি হ'ব পাৰে। এনেকুৱা ধৰণৰ চিমটম যদি দেখা দিয়ে বা থাকে, তেতিয়াহ'লে হাইপাৰটেনশ্যন বা ব্লাড প্ৰেছাৰৰ কাৰণেও হ'ব পাৰে। আমাৰ যিটো হাৰ্ট আৰু লাংছ থাকে, আমাৰ শৰীৰৰ ভিতৰৰ যিটো ভাইটেল অৰ্গেন, লাংছ আৰু হাৰ্ট, এই হাৰ্টৰ ভিতৰৰ অংশত যেতিয়া বিজুতি ঘটে, তেতিয়া আমাৰ এই শ্বৰ্টনেছ অফ ব্ৰেথ বা উশাহ ছুটি হোৱা এনেধৰণৰ চিমটম দেখা দিব পাৰে। এনেকুৱা ধৰণৰ চিমটম দেখা দিলে আপোনালোকৰ বিপিটো চেক কৰি ল'ব। ওচৰৰ যিকোনো চিকিৎসালয় বা আপোনালোকে ফাৰ্মাচীত গৈও আপোনালোকৰ বিপিটো চেক কৰি ল'ব বা চাব পাৰে। এতিয়া আহোঁ এইকেইটাও চিমটমৰ উপৰিও কিছুমান সৰু সুৰা চিমটম আপোনাৰ থাকিব পাৰে। এইটো হৈছে নাৰ্ভাছনেছ, লছ অফ শ্লিপ, ছুৱেটিং বা তেনেকুৱা ধৰণৰ উইকনেছ, এনেকুৱা ধৰণৰ চিমটমো থাকিব পাৰে। গতিকে আপোনালোকৰ বিপিটো
সময়ে সময়ে চেক কৰি ল'ব। আপোনাৰ সচেতনতাই আপোনাৰ ভৱিষ্যতে হ'ব পৰা বিপদৰ পৰা বহুখিনি আপোনালোকে হাৰি থাকিব বা বাচি থাকিব পাৰিব। সদৌ শেষত মই আপোনালোকক এটা কথা অনুৰোধ কৰিব বিচাৰিম, মোৰ এই ভিডিঅ'টোৰ তলৰ লিংকত গৈ আপোনালোকে মোক মেছেজ কৰিব পাৰে, যিটো আপোনালোকে কেনেধৰণৰ হেল্থ ৰিলেটেড ইছ্যু বা কেনেধৰণৰ হেল্থ ৰিলেটেড সমস্যা আপোনালোকে জানিব বিচাৰে বা কেনেকুৱা ধৰণৰ সমস্যা আপোনালোকে ভুগি আছে, কেনেকুৱা ধৰণৰ সমস্যাৰ বিষয়ে আপোনালোকে জানিব বিচাৰে, এই বিষয়ে মোক মেছেজ কৰিব, যাতে মই এনেকুৱা ধৰণৰ ভিডিঅ'ৰ দ্বাৰা এনেকুৱা ধৰণৰ ভিডিঅ' বনাই আপোনালোকৰ সমস্যাৰ উত্তৰ দিব পাৰোঁ বা সমস্যাৰ সমাধান হিচাপে আপোনালোকক ভিডিঅ' আকাৰত জনাব পাৰোঁ। তাৰ কাৰণে আপোনালোকে মোক সহায় কৰিব, ময়ো সহায় কৰিবলৈ চেষ্টা কৰিম। গতিকে সদৌ শেষত সুস্থ হৈ থাকক, সুখী হৈ থাকক, ৰোগমুক্ত হৈ থাকক। ধন্যবাদ।